লাগে বা 1.5 বছৰ হ'ল ইয়াত বহি আছে তুমি গমেই নাপাইছা উহৰাম হেৰ 1.5 মিনিটো হোৱা নাই তই একে 1.5 বছৰৰ কথা কলি কি পঢ়ি আছা ইমান ধুনীয়া কিতাপ এখন পঢ়ি আছো ইমান ধুনীয়া নে মানুহ আহিছে গমেই নাপাইছা কিতাপখন পঢ়ি আকৌ ভাল লাগিছে যে মই পঢ়ো দিয়াচোন তই এখন কিতাপ পঢ়িব পাৰিবি একে লাষ্টৰ পাতটো পঢ়িম সঁচাকে এইখন ল পঢ়ি যা কি লিখা আছে হলেই নে হৈ গ'ল কি লিখা আছিলে সমাপ্ত এইটো মানে বা তুমি ইমান অস পাইছানে তই যিটোহে বুদ্ধি দিলি নেহাঁহি কোনোবা থাকিব পাৰে নেকি পঢ়িবলৈ নিলো লাষ্টৰ পাতটো উলিয়ালি আৰু পঢ়ি কি কলি সমাপ্ত কিয় ভুল কৈছে এইটো আকৌ যে তোমাৰ মহিলা সমিতি ভাষণ দিবলৈ দিছে ঘপককে যদি দিছে তোমাৰতো ক'বলৈ একো নাছে এতিয়াও তুমি বাচি যাব পাৰিছা কেনেকে স্পিকাৰটো ল'বা স্পিকাৰ লৈ পেলাই ক'বা ধন্যবাদ আজি সভা ভংগ এইটো কি সভা ভংগ তেতিয়া বাচি যাবা মই যাওঁ এইটো ভাষণত আছিল জানো নহয় সঁচাকে যাওঁ মানে কি মা মাৰি দিব